নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল জেবাস কিচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ পালেং শাকৰ মাছৰ টেঙা তৰকাৰীখন আনিছোঁ। খাবলৈ খুব ভাল হয়, আপোনালোকে ট্ৰাই কৰি চাব। তেন্তে আহক আমি এতিয়া ৰেচিপিটো চাওঁ। ইয়াতে মই পালেং শাক মিহি মিহিকৈ কাটি লৈছোঁ, এটা পিঁয়াজ, এটা জলকীয়া, অলপমান মই সৰু বিলাহী মাজেৰে কাটি লৈছোঁ, আৰু নেমু ৰস আৰু আলু, ফ্ৰাই মাছ কেইডোখৰমান, ধনিয়া পাউডাৰ, হালধি, নিমখ, গোটা জিৰা আৰু কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, আৰু অলপমান মিঠাতেল লাগে, ইয়াত দেখুওৱা নহ'ল। এয়া মই কেৰাহী এখন অকণ মিঠাতেল লৈ লৈছোঁ। অলপমান তেলখিনি গৰম হওঁতে মই গোটা জিৰাকেইটা দি দিছোঁ। গোটা জিৰাখিনি মই 1 মিনিটমান এনেকৈ ভাজিম, তেতিয়া ফ্লেভাৰটো ধুনীয়াকৈ আহে। এতিয়া অলপ সময় পিছতে মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। আকৌ মই ভালকৈ মিক্স কৰি লৈছোঁ। অলপমান মই ৰঙা হোৱালৈকে ভাজিম, বহুত বেছিও নহয়, স্লাইটলি অকণমান ৰঙা হ'ব লাগে। এক চামুচ মই নহৰু দিছোঁ। নহৰুটো ভালকৈ মিক্স কৰি ল'ব, যাতে নহৰু কেঁচা গোন্ধটো যায়গৈ। দেখিছে পিঁয়াজখিনি ধুনীয়াকৈ অলপ অলপ ৰঙা হৈ গৈছে। এতিয়া মই ইয়াতে 1 চামুচ হালধি গুড়ি দিছোঁ, আধা চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, 1 চামুচ নিমখ আৰু 1 চামুচ মই ধনিয়া পাউডাৰ দিছোঁ। আকৌ মই গোটেইখিনি ভালকৈ মিহলি কৰি লৈছোঁ। ইয়াতে মই অলপমান পানী দিছোঁ, যাতে মছলাটো জ্বলি নাযায়, বহুত বেছি নিদিব, অকণমানেই দিব। এতিয়া মই ভালকৈ মছলাখিনি মিহলাই লৈছোঁ। দেখিছে মছলাখিনি অলপ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি লোৱা পালেং শাকখিনি দি দিছোঁ। এতিয়া পালেং শাকখিনি মই ভালকৈ মছলাৰ লগত মিহলাই ল'ম। অলপ সময় এনেকৈ ভাজি থাকিব, তেতিয়া পালেং শাকখিনি ধুনীয়াকৈ সিজি যায় আৰু শাকেও নিজৰ পানীটো এৰে। এটা মই জলকীয়া মাজেৰে কাটি দিছোঁ। শাকখিনি ধুনীয়াকৈ সিজিও গ'ল, দেখিছে। এতিয়া মই ইয়াতে সৰু বিলাহী মাজেৰে কাটি দি দিছোঁ। আপোনালোকৰ ওচৰত ডাঙৰ বিলাহী থাকিলেও সৰু সৰুকৈ কাটি দি দিব, তেনেকৈও ভাল লাগে। এতিয়া মই আকৌ গোটেইখিনি ভালকৈ মিহলাই লৈছোঁ। এনেকৈ মই 1-2 মিনিটমান ভাজিম, তেতিয়া শাকৰ পানীটোৱে বিলাহীৰ লগত ধুনীয়াকৈ মিহলি হৈ যায় আৰু খাবলৈও ভাল হয়। এয়া মই এতিয়া এটা আলু সৰু সৰুকৈ কাটি দি দিছোঁ। এতিয়া মই এনেকৈ 1 মিনিটমান ৰখাৰ পিছত ঢাকনখন মাৰি দিছোঁ 5 মিনিটমানৰ কাৰণে। এয়া দেখিছে শাক আৰু বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। মাজে মাজে চাই থাকিব, খালি গেছটো মিডিয়াম ফ্লেমত ৰাখিব। দেখিছে বিলাহী আৰু শাকখিনি ধুনীয়াকৈ মিহলি হৈ গৈছে। এতিয়া মই ইয়াতে অলপমান পানী দিছোঁ, পানীটো আপোনালোকৰ নিজৰ জোখত দিব, আৰু নেমুৰ ৰসখিনি মই তাতে দি দিছোঁ আৰু ভালকৈ মিহলাই লৈছোঁ। এতিয়া মই আকৌ 5 মিনিটমানৰ কাৰণে ঢাকি দিছোঁ। এয়া চাওক তৰকাৰীখন ধুনীয়াকৈ হৈ গৈছে। আৰু আলু ধুনীয়াকৈ সিজি গ'ল।
আলুটো সিজাৰ পিছতে মই ইয়াত ফ্ৰাই মাছটো দি দিছোঁ। আৰু তৰকাৰী জোলটো মই অকণ মাছৰ ওপৰত দি দিছোঁ যাতে মাছত সেই ফ্লেভাৰটো ধুনীয়াকৈ আহে। আকৌ মই এতিয়া 2-3 মিনিটমানৰ কাৰণে ঢাকনখন মাৰি দিছোঁ যাতে মাছত ধুনীয়াকৈ ফ্লেভাৰটো আহি যায়। এয়া চব মাছৰ তৰকাৰীখন ধুনীয়াকৈ হৈ গৈছে। এই তৰকাৰীখন গৰম ভাতৰ লগত খাবলৈ খুবেই ধুনীয়া হয়। আপোনালোকে ট্ৰাই কৰি চাব আৰু ৰেচিপিটো চাই আপোনালোকক কেনেকুৱা লাগিলে মোক জনাব কমেণ্ট ছেকশ্যনত। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত এই ৰেচিপিটো শ্বেয়াৰ কৰিব। আগলৈ আৰু মই কেনেকুৱা ভিডিঅ' দিব পাৰোঁ মোক জনাব। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোক প্লিজ ছাপোৰ্ট কৰিব। থেংক ইউ ছ' মাছ।